তেতিয়া দুই শিশুই কান্দি কান্দি ৰজাক চাই কৈছিল ও কি কৈছিল ও দুই শিশুই বোলে শুনা আমাৰ বচন মায়াবী নহয় আমি মনুষ্যৰ সন্তান মায়াবী নহয় আমি মনুষ্যৰ সন্তান দুই শিশুই বোলে শুনা আৰু মহাৰাজ ও পানী খাবহি আমাৰ এনুৱা বিলা ধৰ হতে আৱাজ আনে অটুৱাই ধৰ হতে আৱাজ আনে অটুৱাই ও দুই শিশুই বোলে শুনা আৰু মহাৰাজ আমাৰ পৰিচয় হৈছে আমি দুই যমজ সন্তান দুয়ো ভাই ককাই আৰু পিতাৰ নাম কি জানে মহাৰাজ পিতাৰ নাম জয়হৰি বিপ্ৰ দিলো পৰিচয় যমজ সন্তান বুলি কোৱাৰ লগে লগে ৰজাই মনতেই ভাবে অত দিনৰ পৰা মই যিটো বস্তু বিচাৰি আছিলো সেই বস্তু আজি এই নদীখনৰ মাজত পাই গলো মানে মানে যমজ সন্তান বৰ্তমান মোৰানি আছে কুষ্ঠ ৰোগত পৰি এদিন সপোনত দেখিছিলো যমজ সন্তান বলি দিলে ৰাণী ভাল হব শিক্ষা কৰি গতিকে যিকোনো প্ৰকাৰে ইহঁতক মই ঘৰলৈ নিবই লাগিব কিন্তু ঘৰলৈ বাৰু মই নিও কেনেকৈ দেখিলে বৰ মৰমো লাগে যি হয় তাকে হ'ব বেলেগৰ চলি মৰি যায় মোৰ কোনো কান্দি কাটি লাভ নাই মুঠতে মই এটা কথাই জানো মোৰ ৰাণী ভাল হ'ব লাগে মই কথাহে জানো ও বুপাহত ও তোমাৰ নামটো কি আছিল নো ও মোৰ নাম সুধন ও মই চিনি পাওঁ ঠিক আছে আৰু তোমাৰ নামটো কি আছিল ও মোৰ নাম সুধন আৰু বুধন বৰ সুন্দৰ নাম তোমালোকৰ ঘৰ সেই কুণ্ডিল নগৰত নহয় জানো হয় আৰু তোমাৰ পিতৃৰ নাম কি আছিল নো ও জয়হৰি বিপ্ৰ ও জয়হৰি ও মই চিনি পাওঁ এটা এটা কাম কৰা তোমালোক ঘৰলৈ যাবা নহয় মোৰ নাওখনতে উঠা মই একেবাৰে ঘৰত থৈ আহিম এতিয়া চাওক বুদ্ধি কৰি ৰজাই দুই শিশুক কলৈ লৈ ও বুদ্ধি কৰি দুই শিশুক ৰজাৰ ঘৰে নিলা ৰাণীৰ আগে হব কথা হেৰা ৰাণী অত দিনৰ পৰা বিচাৰি থকা বস্তু আজি মই এখন নদীৰ মাজত পাই গলো মানে যমজ সন্তান অহাকালি মই নৰবলিৰ যজ্ঞৰ আয়োজন কৰিম তাতে এজন ঘাতকক মাতি এই দুই শিশুক নিষ্ঠুৰ ভাৱে বলি কাটিব দিম দেখিবা তুমি অহাকালিৰ পৰা সুস্থ হৈ যাবা ও রাজা রানীর আলোচনা শুনে রাজা চরণ ধরিয়ে
আপুনি এই মাত্ৰ ৰাণীৰ আগত যিবিলাক কথা কৈ আছে আমি দুই মাত্ৰে সকলো শুনিছো মহাৰাজ কালি আপুনি নৰবলি যজ্ঞত আয়োজন কৰিব আৰু তাতে এজন ঘাতকক মাতি আমাক বলি কাটিব কি পাপ কাম কৰিছিলো মহাৰাজ আমি কি পাপ কাম কৰিছিলো মহাৰাজ আমার ঘরলৈ যাব দিয়ক মহারাজ আমার ঘরলৈ যাব দিয়ক কি তহঁতক মই ঘৰলৈ যাব দিব লাগে ঠিক আছে ৰজাই মনতে ভাবে এই দুই চলি পলাই যাব পাৰে গতিকে ইহঁতক ঘৰৰ ভিতৰত সোমাই দি বাহিৰ ফালে মই তলা লগাই থৈ দিম দেখা যাও কোৰ চলি কলৈ যায় বৰ ভোক লাগিছে নহয় মই অলপ খোৱাৰ ব্যৱস্থা কৰিছো মোৰ ঘৰৰ ভিতৰত আহচোন এতিয়া চাও ঘৰৰ ভিতৰত বন্দী কৰি থৈলা প্ৰাণৰ ভয়ত দুই ভাতৃ ভাতৃ ও কিয় মাতি আনিলি কুট বুদ্ধি কৰিও মাতি আনি কি আমাক মাতি আনি কি আমাক এনেদৰে কান্দি কাটিয়ে অচেতন আনফালে দুই পুত্ৰক বিচাৰি পিতৃ মাতৃ অনাই বনাই ঘূৰি ফুৰি আছে কিন্তু কতলেও দুই পুত্ৰক বিচাৰি পোৱা নাই বাছা খুধ আরে বাছা বুধ বাছা বাছা বলে বাছা বাছা বলে ও কইলে বাছা
এনেদৰে কান্দি কাটিয়ে